নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ফেব্ৰিক কৰোঁ আহক। আৰু সেই বুলিয়ে এখন বগা উকা কাগজত এয়া ছবি এটা আঁকি ল'লোঁ। আৰু তাৰে পিছতে এইখন কাৰ্বন আৰু এইখন হৈছে উকা মেখেলা। আৰু সেইখনৰ ওপৰতে মই এনেকৈ তলত বহি এটা, ওপৰত কাৰ্বনখন আৰু তাৰে ওপৰত মই আঁকি লোৱা ছবিটো। আৰু এয়া ছবিটোৰ ওপৰত মই পেঞ্চিলেৰে ঘঁহি দিলে কাৰ্বনখন এইটো মেখেলাখনত উঠি যাব। আৰু তেনেকৈ মই এয়া মানে ফুলকেইটা মই মেখেলাখনত আঁকি ল'ম। আৰু এনেকৈ গোটেইকেইটা ফুল মই এনেকৈ পেঞ্চিলৰ সহায়তে কাৰ্বনৰ সহায়তে আঁকি ল'লোঁ। আৰু এনেকৈ এয়া এটা পিনে 4টা আৰু এটা পিনে 4টা, টোটেল 8টা ফুল হৈছে মেখেলাখনত। আৰু চাওকচোন, এতিয়া মই ৰং কৰিবলৈ ওলাইছোঁ। আৰু গোটেই ৰংখিনি আপোনালোকে মিউজিকৰ সহায়তে উপভোগ কৰক। আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল ভিডিঅ'টো চাই। লগতে মেখেলাখন ভাল লাগিছেনে নাই আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিছোঁ। তো এতিয়া মিউজিকৰ সৈতে আপোনালোকে গোটেই ভিডিঅ'টো চাই লওক।